বিচুতি সোৱাদ হৈছে আৰু দেই। কুকুৰাৰে ঠেং চোৱাই ৰাতি নোপোৱাবি। আমি সৰু হৈ থাকোঁতে টিভিত চিৰিয়েল এখন চাইছোঁ, সেয়েহে আজি কুকুৰা ঠেং। হেল্ল' গাইজ, আজি কি খানা লৈ আহিছোঁ দেখিছেনে? আজি আছে লপক লপককৈ খোজকাঢ়ি ফুৰা ব্ৰইলাৰ ঠেং। পইচা নাই বুলি নাভাবিব আকৌ ঠেং আনি খাইছে, পইচা আছে, কিন্তু ইয়াত এটা বেলেগ সোৱাদ আছে জানেনে? ইমান ধুনীয়াকৈ একদম গোটা মছলা পিচি একদম মটৰ চটৰ দি বনাইছোঁ। মাংসও আছে, ইয়াত আৰু লিভাৰ আমঠু লগত মিক্স কৰি বনাইছোঁ। মই খাই বহুত ভাল পাওঁ। পইচা নথকা দুখত মাংস আনি খোৱা নহয়, মাংসও খাওঁ, কিন্তু ইয়াত এটা বেলেগ টেষ্ট। ইমান সোৱাদ হৈছে। আপোনালোকে খাই নাই ক'বচোন, বহুত ভাল লাগিছে। এইখিনি খালি চফা কৰি বনাব সময় লাগে আৰু খাবলৈ বহুত টেষ্ট। আজি ভাত নাখাওঁ, সন্ধিয়া পাত ভাজি দিম খাই। মানুহে যিয়ে নাভাবা খাবলৈ মন যোৱা বস্তু খাব লাগে, কৰিব মন যোৱা বস্তু কৰিব লাগে। মোৰ আজি খাব মন গৈছিলে, আনিলোঁ, ধুনীয়াকৈ চফা তফা কৰি মস্তি খাই বনালোঁ। কেনেকৈ লাগিলে ক'ব।